हेलो नमस्कार কি খবৰ আপোনালোকৰ আশা কৰো ভালেই মোৰো ভালেই বাৰু ইন্টারেস্টিং কথাটো হল কেলা আমিনো কি জানো গাঁৱৰ লৰা গাঁৱলীয়া এইবিলাক যে মটৰ দেখছে না কেলা বৰফ হৈ আছে গুতে তাৰ মানে মই নাজানো দোকানত যে এনেকে মানে এই মটৰ গুছাই মিলি একদম পুৰা বৰফত থৈ দিয়ে মানে মই নাজানো একদম সঁচাকে কৈছো কসমছে নাজানো গাঁৱলীয়া লৰাটো মানে ষ্টৰটো এনেকা পাই বুলি মই নাজানো আজি মানে লৈ আহিছো খাই চাম এক্সপেৰিয়েন্স কৰিম মানে কেনেকুৱা লাগেনো মানে আমাৰ ফ্ৰেছ মটৰ গতে নহব চাগে আৰু মানে ফ্ৰেছ মটৰটো কি হ'ল বিচাৰিছিলো হেতু মানে নাই ইয়াত এতিয়া একদম মানে দাম বাঢ়ি গৈছে পুৰা 200 টকা কেজি হৈ গৈছে গতিকে বেপাৰী আনা নাই এটো পনীৰ লৈ আইছো পনীৰো আজি খাম পনীৰ বনাম আৰু মানে কিবা বনাম এটো কি কয় তোমাৰ হে তেৰি এটো কি কয় আরে यार পাহৰি থাকিল নহয় এটো কি কয় এ তেৰি अबे जल्दी बोल कल सुबह पनवेल निकलना है পোলাও বনাম গতিকে মটৰ সটৰ হলে ভাল হয় পনীৰো বনাম গতিকে মটৰটো লাগে তো সো এটো বুলে গৰম পানীত দিব লাগে তো এতিয়া মই ধুনিয়াকে গৰম পানীত দি দিম এতিয়া গৰম পানী বহাই দিয়া হৈছে এই সস পেনটোতে এতিয়া মটৰটো ঢালি দিয়া হ'ব কেলা বৰফৰে একদম মানে ইয়া হৈছে ঢালিলে কেনেকা হয় চাও আরে বাপ রে আজি কি বনোৱা হ'ব মই বনাম पनीर का सब्जी আৰু और पुलाव পোলাও प्लेन पुलाव তো ঠিক আছে আমি বনাবলৈ পুৰা ৰেডি এতিয়া আপোনালোকক দেখাই গৈ দিম আপোনালোকে চাই গৈ থাকিব কুকাৰত এতিয়া আমি ঢালি দিম ঘি পোলাওৰ কাৰণে সবজিবোৰ ভাজি ল'ব লাগে ন সেইকাৰণে ঢালি দিয়া আছে ঘি काजू किशमिश लौंग इलायची फिर क्या हो गया এইটো আলমন্ড ऐसे और ब्लैक पेपर देखिए सब्जी के लिए সবজিখিনি ঢালি দিয়া আছে পুৰা চব বঢ়িয়াকে পুৰা ফুল ভাজি লোৱা হ'ব নে এনে ফ্ৰাই কৰিলে হ'ব অলপ ভাজি লম মানে হাফ ফ্ৰাই কে হাফ ফ্ৰাই এইটো এতিয়া ঢাকি দিয়া হ'ল নেকি পিজো দিব ঠিক আছে এইফালে এতিয়া কেৰাহী বহাই দিয়া হৈছে কেৰাহী বহাই দিয়াৰ পিছত কি ঢালা হ'ব কেৰাহীটো গৰম হৈছে আৰু কি ঢালা হ'ব এতিয়া ধৰিম ফৰচুন কা মাষ্টাৰ অইল মিঠাতেল মানে यस মিঠাতেল ঢালি দিয়া হ'ব এইটো কি কৰিবলৈ পনীৰ ভাজিব ফ্ৰাই কৰি পনীৰ ফ্ৰাই কৰিবলৈ পোলাওত দিবৰ বাবে যিটো আমি মানে সবজি ফ্ৰাই কৰি আছো তাত আছে মটৰ তাৰপৰা কি কয় ফ্ৰেঞ্চবিন তাৰপৰা আছে আপোনাৰ গাজৰ আৰু এইটো জ্বলা কেপচিকামটো আছে তাৰপিছত আমাৰ কাজু কিশমিশ তাৰপৰা অলমণ্ড বাদাম এইবোৰ দিয়া হৈছে আৰু কিবা আছে নেকি লং ইলাচি লং ইলাচি তো পোলাওৰ সবজি সিজি গৈছে এতিয়া আমি ইয়াত ঢালিব লাগিব চাউলটো ঢালি কি কৰিব লাগিব ফ্ৰাই কৰিব লাগিব চাউলটো বেছি হ'ল নেকি বে হয় আৰু কিখিনি মানে খাইলে চাউলটো একেলগে ফ্ৰাই কৰা হ'ব এতিয়া অলপ সোৱাদ অনুসৰি চেনি দিম চেনি অলপ মিঠা হোৱাইট চুগাৰ মানে এইটো কেলে দিয়া যায় এইটো মিঠা অলপ তিখা এনেকে হয় ন পোলাওত ভাল লাগে নেকি অলপ জ্বলা অলপ তিখা হ'লে ভাল লাগে অলপ নিমখ হৈ যায় বেছি নিদিবা তো এতিয়া এইখিনি বঢ়িয়াকৈ ফ্ৰাই হ'ব লাগিব অলপ চাই ফ্ৰাই কৰিম না ঠিক আছে ফ্ৰাই হৈ লওক তেতিয়াহ'লে এতিয়া পনীৰ দি দিয়া আছে কেৰাহীত ফ্ৰাই হৈ যাব চব দি দে কিমান হ'ব এইটো পনীৰটো 100 টকীয়া পেকেট ন কিমান আছিলে 200 গ্ৰাম আৰু 200 গ্ৰাম আছে তো এইখিনি এতিয়া ৰঙাকৈ ফ্ৰাই কৰিব লাগিব ন ভাঙি গৈছে নেকি মালটো এই অলপ গুৰি গুৰি তো এইটো বঢ়িয়া আছে ফ্ৰাই কৰি লওঁ পনীৰটো একদম ধুনীয়াকৈ ৰঙাকৈ মানে চাউল ধুনীয়াকৈ পুৰা ফ্ৰাই হৈ গৈছে
এতিয়া আমি ইয়াত পানী ঢালিব লাগিব পানী ঢালি দিয়া তাত পানী ঢালি কি কৰিব লাগিব চিটি মাৰিব লাগিব আৰু চিটি মাৰিব লাগিব ন ভাল যেনেকৈ বনাওঁ আৰু অঁ এতিয়া ঢাকন লগাই দিব লাগিব মানে অঁ অলপ কচুৰি দে এতিয়া ঢাকনটো লগাই দি আৰে ইয়াত ঢাকনটো লগাব পৰা নাই এতিয়া ঢাকনটো লগাই দিয়া হ'ল এতিয়া দিয়া হ'ব কিমান 2 চিটি পিছত দেখাই আছোঁ পোলাওৰ ৰিজাল্ট পনীৰ বঢ়িয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া ইয়াক নমাই দিয়া যাওক আৰু ন নমাই দিয়া এতিয়া আলু ফ্ৰাই কৰা হ'ব ন ইয়াতে দি দিয়া আলু দিয়া আলু দি দিয়া আৰু গৰম হ'ব নেকি কি আৰু আৰে কম নহয় বেছি আলু দিলে বেয়া কিমান খাবি আৰু আলুটো বঢ়িয়াকৈ ৰঙাকৈ ফ্ৰাই কৰি লোৱা হ'ব আমাৰ আলুও ফ্ৰাই হৈ গৈছে গতিকে এতিয়া নমাই দিয়া যাওক কেৰাহীৰ পৰা উলিয়াই দিয়া বঢ়ি আছে মজা এতিয়া আকৌ এইখন কেৰাহীতে এইটো আমাৰ পনীৰ বনাবৰ কাৰণে কিছুমান মানে মেটেৰিয়েল ঢালা হ'ব তো কৈ দিছোঁ আপোনালোকক কি এইটো কি হয় ঢাল ক'লা জিৰা মই ভাষাত আনি লওঁ কালা জিৰা কালা জিৰা ক'লা জিৰা একেই কথা তাৰপিছত বেংগলী কওক আৰে যিয়ে নহওক তাৰপিছত কি मसला डालेगा क्या मसाला जो मैंने किया है मसला हाँ तो दिखाओ कौन सा क्या है इसमें है ये है মানে এইটো গোটেইখিনি আমি এইটো মিক্সাৰ মেচিনত মাৰি লৈছোঁ ইয়াত আছে কাজু বাদাম তাৰপিছত তোমাৰ খিচমিচ তাৰপৰা এইটো কি কয় তোমাৰ অলমণ্ড তাৰপৰা বিলাহী পিঁয়াজ আদা শুকান জলকীয়া তাৰপৰা কি কয় পূৰা গুড়ি মছলা মানে জিৰা হওক ধনিয়া পাউডাৰ হওক বিভিন্ন ধৰণৰ মছলা একেলগে দি মিক্সাৰত মাৰি লোৱা আছে এইটো চাওক তো এতিয়া ইয়াত এইটো ঢালি দিয়া হ'ব পনীৰ খাবলৈ ভাল কিন্তু বনাওঁতে কাল হৈ যায় মানে মেহনত লাগে টাইম লাগে খৰচাও আছে হয় নাই তো এইখিনি এতিয়া কি ধুনীয়াকৈ ফ্ৰাই কৰা হ'ব নেকি ঠিক আছে তো এইটো আমি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ গাইছ আমাৰ যিটো পোলাওৰ কুকাৰ সেইটো আমি উদঙাই দিয়া হ'ল এইটো কুকাৰটো চাওক মানে পোলাও যিটো এতিয়া কিয় ঢাল মতলব কি ঢালা হ'ব ঘিউ মানে কেঁচা ঘিউ হয় নেকি মই নাজানো কি কৰিবি গঞা মানুহ গাঁৱত বসবাস কৰা মানুহ ন হয় নেকি শুনবা ধৰমগড় তুমি টাউনৰ ছোৱালী বিয়াকে পাতিলা টাউনৰ ছোৱালী এইটো ভাগ্যত আছিলে আৰু গতিকে ধৰমগড় গাঁৱত বহুত ভিতৰত থকা ল'ৰা মোৰ ছোৱালী পালা দেখা নাই নেকি ইউটিউব মানে চেনেলৰ নামটো ধৰমগড় ব্লগাৰ বুলি আছে গতিকে ছাবস্ক্ৰাইব কৰি লওক আপোনালোকে ধুমধাম টাউনৰ ছোৱালী বিভিন্ন ধৰণৰ এনেকুৱা মজেদাৰ ভিডিঅ' আৰে কি ক টাউনৰ ছোৱালী পাতিলা সেইকাৰণে এইবোৰ বনালে আৰে গাঁৱতো আজিকালি একেই চবেই জানে বনাব জানা তুমি মই জানো এইবোৰ ক'বলৈ জানো কিন্তু মই নবনাওঁ নেক্সট টাইম কি বনাই খাবা ঠিক আছে চেলেঞ্জ একচেপ্ট ঠিক আছে ঠিক আছে চেলেঞ্জ কিন্তু বস্তু তুমি চব আনি দিব লাগিব মোক মোবাইলটো আনি ঠিক আছে তুমি বনাই খাবা গাইজ চেলেঞ্জ থাকিল তো এই চেলেঞ্জ আকৌ এদিন পনীৰ নহয় চিকেন ড্ৰাই ফ্ৰাই আৰু এইটো বনাব লাগিব ঠিক আছে ঠিক আছে মই বনাম অ'কে ডান অ'কে এফালে এইটো কি কয় ওলাইছে আলাহে কিমান জেলটো ওলাব লাগিব ন তেলটো ওলাব লাগিব নেকি তাৰপিছত এতিয়া অলপ পিছতে ঢালা হ'ব নেকি ইয়াত আৰু মেটেৰিয়েলটো কালাৰটো চাওক কালাৰ মজা হৈছে কিন্তু তো গাইজ এইখিনি বঢ়িয়াছে ফ্ৰাই হৈ গৈছে কালাৰটো বাৰু ঠিকে আছে তেলখিনিও মানে ওলাই গৈছে এতিয়া ঢালা হ'ব আমাৰ কেঁচা মটৰখিনি ঢালো বেছি হৈ যাব নেকি
এইটো আলু ঢালি দিয়া হৈ আছে আকৌ আলু আলু অসমীয়া পাহৰি গৈছো এতিয়া এইবোৰ খবৰ দিয়া কথা আৰু পনীৰটো কেতিয়া ঢালা আভি নাহি অভি নাই এইটো কভি নাই বাৰু এইখিনি ঢালি এতিয়া আকৌ ফ্ৰাই কৰি থকা হ'ব ঠিক আছে গাইছ ফ্ৰাই কৰি লওঁ তেতিয়াহ'লে বঢ়িয়াকৈ আমাৰ এইটো ফ্ৰাই হৈ গৈছে মানে যিটো পনীৰ দিবৰ বাবে যিটো আমি পেষ্ট ভাজি আছিলোঁ সেইটো পূৰা বঢ়িয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া ঢালি দিয়া হ'ব কি পনীৰ মাৰো ধনাধন মিক্স কৰ গন্ধ আছে গোন্ধ কিন্তু কচমচে বঢ়িয়া আহিছে বঢ়িয়াকৈ মিলাই দে তাৰপৰা আকৌ ফ্ৰাই কৰি থকা হ'ব নেকি পানী দিম অলপ কিমান টাইম 5 মিনিটৰ পিছত তো এইটো 5 মিনিট ফ্ৰাই হ'ব দিয়া যাওক এতিয়া আৰু ধুনীয়াকৈ পানী ঢালাৰ সময় ঢালি দিয়া তো গাইজ ফাইনেলি হৈ গৈছে আৰু হা কি কোৱা ঠিক আছে কি ঠিক আছে ৰিভিউটো পাছত দিবা খাই লোৱা অলপ ঠিক আছে বাৰু ন নেক্সট টাইম বাৰী তোমাৰ আহিব ঠিক আছে মইতো বাৰী বনামেই বাৰু বাৰু যাই কি নহওক এতিয়া হৈ গ'ল চব বনাই মেলি এতিয়া এতিয়া চাফ কৰি গা ধুম ভাতৰ থালি লৈ বহ তাৰপিছত দেখাম আৰু মানে ক'ম আৰু ন সোৱাদটো বাৰু ঠিক আছে তেতিয়াহ'লে লগ পাই আছোঁ অলপ পিছত কৃষ্ণ কৃষ্ণ দেই ধৰিছোঁ আৰু A1 মাক পচন্দ কৰিছে A1 একদম শপত খাই গৈছোঁ এয়া অন্ন ধৰি আছে একদম মানে চিৰিয়াছলি কৈছোঁ বহুত টেষ্টি আছে থেংক ইউ মাই পু ইমান ধুনীয়াকৈ বনাই খুৱাইছা আগলৈ এনেকুৱা যেন খুৱাই থাকিবা বুলি আশা থাকিব এতিয়া পনীৰ এডোখৰ খাই চাওঁ মজা